আজি কেইটামান মাটিমাহৰ দাইল তিয়াই থৈছিলোঁ আৰু তিয়াই থৈ বাকলি খেদাই আনি পিনে কুকাৰত বহাই আৰু আনফালে মাছখিনিতো হালধি সানি ল'লোঁ, পিঁয়াজ আৰু আদা নহৰু ৰেডি কৰি ল'লোঁ আৰু এইফালে কেৰাহীত তেল গৰম কৰি মাছখিনি ফ্ৰাই কৰি লৈ ল'লোঁ। এইখিনি যিহেতুকে এতিয়া হৈ গ'ল, শুকান জলকীয়া দি দিলোঁ এতিয়া, তাৰেপিছত দি দিলোঁ পিঁয়াজ, এইখিনি অকণমান ভাজি ৰংচঙুৱা কৰি তাৰে পিছত দি দিম মই এতিয়া জিৰা কেইটামান, তেওঁলোকক দেখুওৱা নহ'ল, আৰু এইখিনি দিলোঁ হালধি আৰু নহৰু, আৰু মোৰ এইফালে মাটি মাহৰ দাইলখিনি বহাই দিলোঁ আৰু মাছখিনিও দি দিলোঁ আৰু আদা মেইন হয়নে। আৰু এতিয়া যিহেতুকে মোৰ ভাত পানী হৈ গ'ল ৰেডি, এতিয়া মই সাজিও ল'লোঁ। এই মাটিমাহৰ দাইল আমাৰ মায়ে কেইদিন খাই আপোনালোকক খবৰ ৰ'ব। মায়ে মাহৰ দালি আঞ্জা কেইদিন এটি খাইছিলে এতিয়া তিনিদিন এতিয়া খাবি নেকি এতিয়া? আৰু আমাৰ মায়ে এইখন আঞ্জা 3 দিন ধৰি খাব। আৰু এতিয়ালৈ বাই বাই।